Hello everyone, this is Gopal Kishore. Welcome back to my channel. সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅটো খুবেই মোটিভেশনাল হ'বলৈ গৈছে। সেই সকলৰ বাবে যিসকলে APSC পৰীক্ষা দিম বুলি ভাবি আছে, APSC ক্ৰেক কৰিম বুলি ভাবি আছে আৰু ACS অফিচাৰ বা তেনেকুৱা ধৰণৰ অফিচাৰ হ'ম বুলি এটা মনত সপোন পুহি ৰাখিছে। কাৰণ আজি মই আহিছো ডক্টৰ ইলা বনিয়া বাইদেউৰ ঘৰত সদ্য ঘোষিত 2018 চনৰ যেটো APSC পৰীক্ষা হৈছে তাত সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই লৈ আহিছে আমাৰ মৰিগাঁওবাসীলৈ আৰু তেওঁৰ নিজৰ মাক দেউতাকৰ ঘৰলৈ। গতিকে আহক আজি তেওঁৰ লগত মই বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিম APSC ৰিলেটেড আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী। আহক ইলাবা আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনাক এখন ফুলাম গামোচাৰে আমি চেনেলৰ তৰফৰ পৰা আদৰিব বিচাৰিছো। মোৰ বন্ধু নয়নে আদৰিব এখনি ফুলাম গামোচাৰে। ইলাবা আপোনাক স্বাগতম জনাইছো আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আপুনি যেটো কৰি দেখাইছে এগৰাকী যুৱতীৰ বাবে খুবেই এটা ভাল লগা ক্ষণ। আজি মই আপোনাক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিম আমাৰ যিবিলাক APSC এসপায়াৰিং কেণ্ডিডেট আছে। আজি এই ভিডিঅ'টো যদি চায় তেতিয়াহ'লে ইলাবাই কেনেকৈ কি টেকনিক ব্যৱহাৰ কৰি এই APSC পৰীক্ষাটোত সফলতা অৰ্জন কৰিলে তাৰ বিষয়ে জানিবলৈ পাব আৰু বহুতে সহায় হ'ব বুলি মই ভাবিছো। ইলাবা প্ৰথমতে জানিব বিচাৰিম আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ গছৰগুৰি বনিয়া গাঁও বুলি কয় মৰিগাঁও ডিস্ট্ৰিক্টৰ হয়। আপুনি কেইবাৰ এটেম্প কৰিলে? ফাৰ্স্ট সেকেন্ড কেইবাৰ এটেম্প কৰিলে? একদম সিৰিয়াস এটেম্প বুলি মই এবাৰে প্ৰথম সিৰিয়াসলি দিছো। তাৰ আগতে দিছিলো কিন্তু মই প্ৰিপাৰেচন কৰিব পৰা নাছিলো তেতিয়া। তথাপি ধৰক কেইবাৰ মান দিলে এতিয়ালৈকে? এটো থাৰ্ড টাইম থাৰ্ড এটেম্পটত পাইছে। হয় হয় বঢ়িয়া। আপুনি কি কি সাবজেক্ট লৈছিলে? মোৰ অপচনেল আছিলে জুলজি আৰু এডুকেশ্যন। জুলজি আৰু এডুকেশ্যন হয় হয়। আৰু এটা কথা সুধিব বিচাৰিম আপোনাৰ মিডিয়ামটোৰ কথা বহুতে সুধি থাকে। হয় হয়। আপুনি কি মিডিয়ামত পঢ়িছিলে? মইতো জেএনভি ষ্টুডেন্ট হয়, ইংলিছ মিডিয়ামত পঢ়া হয়। মানে ইংলিছ এটা কোৱেশ্চন মোক সুধিছিলে ইয়াৰ আগৰ এটা ভিডিঅ'ত কৃষ্ণ লেকাৰ ইন্টাৰভিউ এটা লওঁতে সুধিছিলে মানে ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম কিবা মানে কোনোবাই ইংলিছ মিডিয়ামত যদি পঢ়ি পেলাই পৰীক্ষাটো দিয়ে আৰু কোনোবাই যদি আছামিজ মিডিয়াম কিবা ডিফাৰেন্স থাকেনে বাৰু? কিবা লাভ হয় নেকি? মোৰ মতে তেনেকুৱা একো ডিফাৰেন্স নাই। দুইটা মিডিয়ামে পঢ়িলেই হ'ল মানে যোনটো সিলেবাস আছে APSCৰ সেই সিলেবাসটো ফলো কৰি যদি এটা মানে ধুনিয়াকে আপোনাৰ এটা প্ৰিপাৰেচন কৰিব লাগে মানে এটা প্ল্যানিং কৰিব লাগে ধুনিয়াকে প্ল্যানিং কৰি বেছি দিন নালাগে প্ল্যানিং কৰি যদি পঢ়া যায় যদি সময় পোৱা যায় আৰু হেতু কৰি ললে হ'ল। কিন্তু আপোনাৰ বিষয়ে জানিব বিচাৰিম আপোনাৰ এডুকেশনাল বেকগ্ৰাউণ্ডৰ বিষয়ে জানিব বিচাৰিম। আপুনি সৰুৰ পৰা একেবাৰে শেষলৈকে কি ডিগ্ৰী ললে কি ক'ত পঢ়িছে সেইটো জানিব বিচাৰিম। ঠিক আছে। আপোনাৰ ধৰক হাই স্কুলটো? হয় হয় মইতো জেএনভি জৱাহৰ নৱোদয় বিদ্যালয় মৰিগাঁও মোৰ একদম মানে খুব ভাল লগা স্কুলখন আৰু হয়। তাৰ পিছত তুমিতো নৱোদয়ৰে হয় এখন বিদ্যালয়তে পঢ়িছিলো জৱাহৰ নৱোদয় বিদ্যালয় মৰিগাঁও। মই 4th বেটছত আছিলো আৰু ফাৰ্স্ট বেটছ হয়। বাইদেউ আগৰ পৰা চুকা হ'ব নাই তেনেকুৱা নহয়। তাৰ পিছত মই হাই সেকেন্ডাৰী তাতে কৰি নগাঁও কলেজত গলো ডিগ্ৰী গ্ৰেজুৱেচন। তাৰ পিছত কটন কলেজ। গ্ৰেজুৱেচনত কি কৰিছিলে আপুনি? মই জুলজি অনাৰ্স। তাৰ পিছত কটন কলেজত মই মাষ্টাৰ্স কৰিলো জুলজি। PhD কৰিলো গুৱাহাটী ইউনিভাৰ্চিটি। PhD কৰিলে? হয় হয়। PhD আপোনাৰ হেৰিত কৰিলো বায়োকেমিষ্ট্ৰি এনজাইমোলজি মোৰ মানে আছিলে। তাৰ পিছত PhD কৰাৰ পিছত তাতে সেইখিনি সময়তে টেট হৈছিলে নহয় হাই স্কুল 2012 চনত নেকি? হাই স্কুল টেট ক্লিয়াৰ হ'ল চাকৰি কৰিলো। হাই সেকেন্ডাৰী হয় হাই সেকেন্ডাৰী টেট ক্লিয়াৰ হ'ল তেতিয়াও চাকৰি কৰিলো হয় তেতিয়া। তাৰ পিছত নেট ক্লিয়াৰ হ'ল লাইফ সায়েন্সত স্লেট ক্লিয়াৰ হ'ল হয়। তাৰ পিছত বৰ্তমান মই কৰিমগঞ্জ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰীত বিষয় শিক্ষিকা হিচাপে আছো। কৰিমগঞ্জ হয় হয় এটো APSC থ্ৰু দিয়ে পাইছিলো। হয় এটো ইন্টাৰভিউ APSC পাতে। APSC টো মানে ৰেজিষ্টাৰটো হয় আৰু এবাৰ লাষ্ট মানে এটো APSC ডাইৰেক্ট আহিলো আৰু। কিমান মানে সহজ কিমান টান আছিল এই ৰাস্তাটো? বহুতেই কঠিন এই ৰাস্তাটো হয় কিন্তু চেষ্টা কৰিলে একো নোৱাৰা নহয় মানে এটো মানে এনেকুৱা নহয় যে ব্ৰিলিয়েন্ট হ'ব লাগিব তুমি হাৰ্ড ওয়াৰ্ক কৰিলে যিকোনো ষ্টুডেন্টে মইতো স্কুলত পজিশনে নাপাইছিলো তথাপিও মই মানে গোটেই ডিগ্ৰী ললো বা এক্সাম বিলাক পাস কৰিলো। সো মই ভাবো কোনেও নিৰাশ হ'ব নালাগে নতুন যোনটো জেনাৰেশন যে মই স্কুলত পজিশন পোৱা নাই মই ষ্টাৰ পোৱা নাই বা ষ্টেণ্ড কৰা নাই কিন্তু মানে সফল হ'বলে হাৰ্ড ওয়াৰ্ক কৰিলে হ'ল মই হেতুৱে জানো আৰু।
খুব ভাল কথা কৈছে আপুনি আপোনাৰ এনে মেট্ৰিকৰ পাৰ্চেন্টেজ কিমান আছিলে মেট্ৰিকত 70 আপ আছিলে 70 আৰু হাই ছেকেণ্ডাৰী হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ক্লাছ আৰু গ্ৰেজুৱেচন গ্ৰেজুৱেচন ফাৰ্ষ্ট ক্লাছে গোটেইখিনি আৰু হেৰি পোষ্ট গোটেইতে ফাৰ্ষ্ট ক্লাছ হয় হয় তাৰমানে মই এইটো কথা সুধিছোঁ আপোনাক তাৰমানে কিছুমানে ভাবে যে যদি কম পাৰ্চেন্টেজ হয় ছেকেণ্ড ক্লাছ পাইছে 50% একো কথাই নাই সেইটো সেইটো লগত কিবা প্ৰব্লেম থাকে একদমেই প্ৰব্লেম নাই পঢ়িলেই হ'লে পিএছচি যোনটো চিলেবাছ আছে চিলেবাছটো ফ'ল' কৰা এটা প্লেনিং কৰা প্ৰিপেৰেশ্যন কৰা একদম পাৰি যাব মানে চবে মানে ধৰি লওক এপিএছচিত ছাকচেছ হ'বলৈ হয় হয় আপুনি দিনে কেই ঘণ্টামান পঢ়িছিলে মই একচুৱেলি জব কৰি পঢ়াটো মই সেইটো হিচাপত কওঁ মানে জব কৰি তেনেকুৱা মৰ্ণিঙত মই ইমান সময় নাপাওঁ তথাপিও সোনকালে উঠোঁ 4টা মানত উঠি তেতিয়া পঢ়ি দিওঁ অলপ সময় মৰ্ণিং 4 o'clock অলপ পঢ়ি দিওঁ যিমানখিনি পাৰোঁ তাৰপিছতো স্কুল গুচি যাওঁ নিজেতো চব কৰোঁ মই ৰন্ধা বঢ়া কৰি স্কুল যাওঁ হাই ছেকেণ্ডেৰীটো যাব লাগে পঢ়াব লাগে হয় তাৰপিছত গৈ আকৌ ইভিনিং অলপ আহি নিজৰ কাম বনখিনি কৰি ৰাতি পঢ়োঁ মানে অলপ মানে পঢ়াৰ মাজতে কামো কৰে নিজে অকলে থাকোঁ গোটেই ঘৰৰ মইতো অকলে থাকোঁ ৰন্ধা বঢ়াৰ পৰা আদি কৰি ঘৰৰ কাম বন কৰি স্কুল গৈ সেনেকৈ পঢ়িছোঁ মানে আৰু চাকৰি কৰি আপুনি তথাপিও দিনে কেই ঘণ্টামানকৈ পঢ়িছিলে একচুৱেলি নহয় ৰেগুলাৰ ষ্টাডি 3-4 আৱাৰ্ছ কৰিছিলোঁ এক্সামৰ সময়ত কিন্তু মই 2-1 মাহ মই পূৰা সোমাই দিওঁ মানে এক্সামৰ আগত সেই 2-1 মাহ খুব ইউটিলাইজ কৰোঁ আৰু সেইখিনি সময়ত মই পৰাপক্ষত ছ'চিয়েল মিডিয়া কাট অফ কৰোঁ ঠিক আছে ফেচবুক হয় এইবিলাক মই একদম আনইনষ্টল কৰি দিওঁ এক্সামৰ আগত ছ'চিয়েল মিডিয়াটো অলপ সময়ৰ কাৰণে বৰ্জন কৰিবই লাগিব কাৰণ ছ'চিয়েল মিডিয়াত এবাৰ সোমোৱাৰ পিছত একদম সাগৰ আৰু মানে অন্ততঃ 3 মাহ এক্সামৰ আগৰ 3 মাহ এইটো একদম কাট অফ কৰি মই সোমাই দিওঁ ৰুমত পঢ়ি দিওঁ আৰু যিমানখিনি পাৰোঁ ইয়াৰ আগতে মানে এটা ইণ্টাৰভিউ লওঁতে মোক এজনে সুধিছিলে মানে ডেইলি কিমান ঘণ্টা পঢ়িলে ছাকচেছ পাবলৈ সহজ হয় ডেইলি মই ভাবোঁতো এনেই তোমাৰ ৰেগুলাৰ 4 আৱাৰ্ছৰ ওপৰত পঢ়িবই লাগিব দেই এপিএছচি প্ৰিপেৰেশ্যন যদি চিৰিয়াছকৈ প্ৰিপেয়াৰ কৰিম বুলি ভাবা তাৰপিছত কিন্তু এক্সামৰ আগত সেই সময়টো চেঞ্জ হ'ব লাগিব 8 to 9 এক্সামৰ আগত লাগিবই মানে ছাপ'জ 2 মাহ বা 1 মাহ সেইখিনি সময় পূৰা মানে পঢ়িব লাগিব নহ'লে মানে অলপ দিগদাৰী হয় কাৰণ বহুত পেপাৰ মানে যোনটো মেইনছত বহুত পেপাৰ হৈ যায় চিলেবাছ লেণ্ডি কমপ্লিট কৰিব নোৱাৰি মানে সেইকাৰণে আপোনাৰ ধৰি লওক কেনেকুৱা ষ্টেজত যাব লাগে প্ৰথমতে ধৰি লওক আপোনাৰ প্ৰিলিমছ দিওঁতে প্ৰিলিমছ দিওঁতে আপোনাৰ তেনেকুৱা কিবা পাৰ্চেণ্টেজৰ লগত কিবা ৰিকুৱাৰমেণ্ট আছে নেকি প্ৰিলিমছ দিওঁতে একচুৱেলি পৰীক্ষাটো দিওঁতে ধৰি লওক কোৱালিফিকেশ্যন একো নালাগে তোমাৰ গ্ৰেজুৱেট হ'লেই হ'ল এপিএছচিত যিকোনো ছাবজেক্টত যিকোনো ছাবজেক্টত মইতো ছায়েন্সৰ হয় আপুনি ছায়েন্সৰটো আপুনি জুলজিৰ গ্ৰেজুৱেট হ'লেই হ'ল এয়া ধৰি লওক যিবিলাক জেনেৰেল মানে হেৰি কলেজবোৰ তাৰ পৰাতো ডিগ্ৰীটো লোৱাবিলাকেতো কৰিব পাৰি যদি কে হেণ্ডিক বা আইডল তাৰ পৰা যদি গ্ৰেজুৱেশ্যন লয় তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিবনে সেইটো মোৰ সিমান এটা আইডিয়া নাই দেই অপেন ইউনিভাৰ্চিটিৰ যোনটো পাৰিবতো লাগে আই ডোণ্ট ন' প্ৰপাৰলি ডেট থিং মানে অকণমান সেইটো খবৰ ল'ব লাগিব মই সেইটো ফেচ কৰা নাইতো আপুনি ধৰি লওক পৰীক্ষাটো দিওঁতে কেনেকুৱা ধৰণৰ কিতাপ ব্যৱহাৰ কৰিছিল বহুতে জানিব বিচাৰে এই প্ৰশ্ন সেইটো ঠিক আছে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িলে কাৰণ ইয়াৰ যিটো চিলেবাছটো মই চাইছোঁ চিলেবাছটো একে সাগৰে এখন আৰু ইমান হয় গতিকে কিমানখিনি মানে কি কিতাপ পঢ়িলে এক্সামটো ক্ৰেক কৰিব পৰা যাব এই কিতাপকেইখনৰ বিষয়ে অলপ ক'ব নেকি আপুনি অ'কে চিয়'ৰ ফাৰ্ষ্ট প্ৰিলিমছৰ কাৰণে একচুৱেলি অসম ৰিলেটেড বস্তুখিনি খুব ভালকৈ চাব লাগে আজিকালিতো অসমৰ মানে ওপৰত খুব গুৰুত্ব দিছে ঠিক আছে বহুত আহে অসমৰ কুৱেশ্যন চ' তাৰ কাৰণে যদি আমি MCQ মক টেষ্টবিলাক কৰোঁ মানে তেতিয়া খুব সুবিধা হয় মইতো স্কুলত মানে সময় পালে মোবাইলটো থাকেই চবৰ লগতে মোবাইলত মই অনা সময়তে মক টেষ্ট কৰি থাকোঁ মানে ফৰ দ্য প্ৰিলিমছ ঠিক আছে মেইনছত দৰকাৰ নাই সেইটো প্ৰিলিমছৰ কাৰণে মক টেষ্ট খুব কৰিব লাগে আৰু বহুত মানে ৱেবছাইট আছে তেনেকুৱা আপোনাৰ ষ্টাডি IQ বা আনএকাডেমি তাৰ ভিডিঅ'বিলাক মই শুনি থাকোঁ যেতিয়া মই ইমানটো সময় নাপাওঁ সময় পালে সেই আনএকাডেমি বা ষ্টাডি IQ ভিডিঅ'বিলাক ৰাতি খোৱাৰ সময়তো মই শুনি থাকোঁ মানে তাৰ কৰ্চবিলাক
সেইটোৱে বহুত সহায় কৰে মানে কেতিয়াবা টেবুলত বহি ইচ্ছা নাযায় এইটো পঢ়ি থাকিবলৈ মই এইটো শুনি থাকোঁ ষ্টাডি RQ বা আন একাডেমীৰ ভিডিঅ'বিলাক হয় মোবাইলটো ধৰি লওক ছ'চিয়েল মিডিয়া বৰ্জন কৰি সেইখিনি সময় তাতে যদি দিয়া যায় মানে কিটো সাকসেস বিৰাট হেল্প মোবাইলটোতো বিৰাট হেল্প মই কওঁ মানে আৰু তো এইটো MCQ কৰি থাকিব পাৰি মোবাইলত মই ষ্টাফৰ লগত কথা পাতিলেও কৰি থাকোঁ আৰু MCQ কৰি তেনেকৈ প্ৰিলিমছত খুব হেল্প হয় সেইটোৱে কিতাপ মেইনছত আহে কিতাপ মানে প্ৰিলিমছত আপোনাৰ কোন ৰাইটাৰৰ কিতাপ পঢ়িছিল হয় একচুৱেলি মই জুলজিৰ বিষয়ে ক'ব বিচাৰোঁ খুব মানে নাজানোৱে জুলজি বিষয়টো মোৰে কষ্ট হৈছিলে কি পঢ়িম কাৰণটো নলয় বহুতে যিখিনিয়ে লয় তাৰ কাৰণে কওঁ জুলজি বিষয়টো স্ক'ৰিং হয় নে নহয় ফাৰ্ষ্ট কুৱেশ্যনটো আহে স্ক'ৰিং হয় নে নহয় হয় মই শুনিছোঁ এইটো স্ক'ৰিং নহয় কিন্তু মইতো ক্লিয়াৰ কৰি দিলোঁ কিছুমানে মেক্সিমামে কৈ দিয়ে জুলজি সাবজেক্ট স্ক'ৰিং নহয় মানে এনেও আমি জেনেৰেলি কলেজত পঢ়িলে কোনো জুলজি সাবজেক্টটো স্ক'ৰিং সাবজেক্ট বুলিহে কয় তাত কয় APSC কিন্তু মই সেইটো শুনা নাছিলোঁ APSC স্ক'ৰিং নহয় বুলি কয় মই ভয় খাই আছিলোঁ কিন্তু তাতে ক্লিয়াৰ হৈ গ'ল বাৰু মই এতিয়া যদি মেইনছৰ মাৰ্কছটো আহে তেতিয়া মই শ্বেয়াৰ কৰিব পাৰিম স্ক'ৰিং একচুৱেলি হয় নে নহয় তাৰপিছত তাতে জুলজিৰ কাৰণে একচুৱেলি কোটপাল ভাৰ্টিব্ৰেট ইনভাৰ্টিব্ৰেট যোনটো পৰ্চন থাকে তাৰ কাৰণে কোটপালৰ কিতাপখন বেষ্ট মানে খুব যিকেইজন মানে সায়েন্সৰ হয় জুলজি সাবজেক্টটো যদি ল'ম বুলি ভাবিছে এই কথাখিনি গুৰুত্ব সহকাৰে শুনিলে হয়তো ফলপ্ৰসূ হ'ব তাৰপিছত এখন দ্য ৱৰ্ল্ড অফ দ্য চেল বুলি এখন কিতাপ আছে জুলজি ষ্টুডেণ্টৰ কাৰণে মানে খুব ইম্পৰ্টেণ্ট দ্য ৱৰ্ল্ড অফ দ্য চেল এইটোতো ফৰেন ৰাইটাৰৰ হয় সেই কিতাপখন মানে থাকিব লাগে আৰু লগত ইকনমিক জুলজিৰ এনেকুৱা এখন আছিলে সিনহাৰ কিতাপ তাৰপিছত বৰ্মা আগৰৱাল আদাৰ পৰ্চনৰ কাৰণে বৰ্মা আগৰৱাল চালে হৈ যায় আৰু ইমান টান নহয় APSC নেটৰ নিচিনা নহয় মানে নেটৰ নিচিনা কুৱেশ্যনো নাহে আৰু খুব এটা টান নহয় APSC আচ্ছা আপোনাৰ কিতাপখিনি আছিলে নেকি দেখাব পৰা যাব নেকি কিতাপটো আছে মানে এনে ডাইৰেক্ট গৈ দেখাব পৰা যাব নেকি অলপ ভাল পাব অলপ হেৰি যিখিনি চাই আছে এছপায়াৰিং কেণ্ডিডেটখিনিয়ে ভাল পাব ঠিক আছে বলা বাৰু এতিয়া ইলাবাই আমাক কিতাপখিনি দেখাব আপোনালোকক চাওক ইলাবা দেখাওক নাই এই এডুকেশ্যনৰ কাৰণে এইখনে পঢ়িছিলোঁ আৰু এডুকেশ্যনেল অপচনেল ফৰ ACS নে মেইন এক্সামিনেশ্যন 2017 এডিটেড বাই চন্দ্ৰপ্ৰকাশ হয় ৰাইটাৰজনৰ নামটো চাওঁ মুকুন্দ শৰ্মা হয় তাৰপিছত KK হেণ্ডিকৰ যোনটো ৱেবছাইট আছে ন KK হেণ্ডিকৰ সেইটো ৱেবছাইটতো পায় কিছুমান মেটেৰিয়েল অপেন ইউনিভাৰ্চিটি আচ্ছা তাৰ পৰা পঢ়িছিলোঁ হয় আৰু লক্ষ্যহীৰা দাসৰ এখন আছে নহয় লক্ষ্যহীৰা দাসৰ এডুকেশ্যনৰ কাৰণে একেখনে এডুকেশ্যনৰ কাৰণে আৰু নালাগে বেলেগ হয় সো ইয়াৰবুক খৰাঘাট ইয়াৰবুক 2000 এখনটো নতুনকৈ কিনিছোঁ মই আৰু যোনখন শান্তনু কৌশিকৰ এখন আছে সেইখন অসমৰ বহুত হেল্প হয় মানে আৰু এইবিলাক জেনেৰেল নলেজৰ কাৰণে এইকেইখনেই হৈ যায় নেকি হৈ যায় নিউজ চাব লাগে নেকি বাৰু তাৰপিছত স্পেক্ট্ৰাম হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম তাৰপিছত তোমাৰ এই যে 9-10ৰ কিতাপবিলাক আচ্ছা সেইখিনি খুবেই জৰুৰী মানে সেইখিনি পঢ়িবই লাগিব আৰু পাৰিলে 6 to 10 পঢ়ি দিব লাগে মানে ক্লাছ 6 to 10 জিঅ'গ্ৰাফি হিষ্ট্ৰী এনসি মানে যিবিলাক এতিয়া বৰ্তমান আমাৰ স্কুলত যে চলি আছে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে একদম খলখলীয়া হ'ব লাগে এইখিনি আৰু পল সায়েন্সৰ কাৰণে চবেই জানে আৰু লক্ষ্মীকান্ত সেইখনে হৈ যায় বেলেগ নালাগে আৰু হয় চাওক আপোনালোকক ইমান ডিটেইলছ কোনে ক'ব আপোনালোকক ইলাবাই কৈ দিছে থেংক ইউ দিয়ক এতিয়া ইলাবাই আমাক জুলজিৰ যিকেইখন টেক্সট বুক পঢ়ি পেলাই সফলতা অৰ্জন কৰিলে সেইকেইখন দেখাব চাওক এখন এই ৱৰ্ল্ড অফ দ্য চেল দৰকাৰী আৰু 6th এডিশ্যন বেকাৰ কিনস্মিথ আৰু হাৰ্ডিন ফৰেন ৰাইটাৰ হয় আৰু এইখন হেৰি আপুনি মানে গ্ৰেজুৱেশ্যন পঢ়ি থাকোঁতে এইকেইখন ব্যৱহাৰ কৰিছে মানে গ্ৰেজুৱেশ্যনত থকা যিবিলাক কিতাপ যোনে যিটো ছাবজেক্ট লয় আৰু সেয়াই হৈ যাব গ্ৰেজুৱেশ্যনৰ কিতাপখিনিতো ইম্পৰ্টেণ্ট টেক্সনমি ইকনমিক জুলজি আৰু এখন আছে এখন বহুত জৰুৰী কিতাপখন এতিয়া বৰ্তমান এইকেইখনেই হৈ যাব কিতাপ ভৰি আছে দেই আপোনাৰ এইখন বাৰ্মাইন আগৰৱাল মোৰ একদম পুৰণা কিতাপ এইবিলাক PS বাৰ্মা BK আগৰৱাল বাৰ্মাইন আগৰৱাল এইখিনি হৈ যায় আৰু থেংক ইউ বহুতো এছপায়াৰিং কেণ্ডিডেট এনেকুৱা আছে মানে তেওঁলোকৰ মনত এটা প্ৰশ্ন আছে সকলোতো ইংৰাজীত ভাল নহয় ইংৰাজীত
ধৰি লওক যিখিনি ইংলিছ মিডিয়ামত পঢ়িলে বা যিখিনি অলপ চোকা ভাল ভাল তেওঁলোকে ইংৰাজীত পাৰিব অসমীয়াটো পাৰে মানে লিখিব পাৰেনে বাৰু উত্তৰবোৰ অসমীয়াত পাৰে বোলে মই শুনাত অসমীয়াটো পাৰে লিখিব কিন্তু যিহেতু ইংলিছত মেটেৰিয়েলছ এভেইলেবল হয় অসমীয়াত ইমান মেটেৰিয়েলছ নোপোৱা বিচাৰি এতিয়াতো জেনেৰেল ষ্টাডিজৰ নেক্সট বাৰ যেতিয়া হ'ব বহুত কেইখন পেপাৰ মেটেৰিয়েলছ ট্ৰান্সলেট কৰিব লাগিব আইডাৰ ঠিক আছে চ' অকণমান প্ৰব্লেম পাব সেইখিনিত যদি ইচ্ছা থাকে কৰিব পাৰে ন' ডাউট ঠিক আছে আৰু এই পৰীক্ষাটোত যে মানে তেনেকুৱা কোৱালিফাইং কৰিবলগীয়া কিবা বেঞ্চমাৰ্ক আছে নেকি কিবা কাট অফ হয় কিমান মানলৈকে যাব পাৰে এইবাৰটো প্ৰিলিমছত কাট অফ একচুৱেলি বেলেগ বেলেগ হয় জেনেৰেলৰ অলপ বেলেগ হয় চিডিউল কাষ্টৰ অলপ বেলেগ হয় মোৰ মানে কাট অফতকৈ ওপৰত আছিল আৰু ইমান চিন্তা কৰিবলগীয়া কাট অফটো কিমান মান কাট অফ মেবি টোটেল 1400 আছিল নেকি টোটেল মাৰ্কস মেইনছৰ কথা কৈছা মেইনছৰ 14 ইণ্টাৰভিউ প্ৰিলিমছত 400 নেকি প্ৰিলিমছত 4 প্ৰিলিমছত কিমান মান কাট অফ 260 মান আছিল নেকি দুইটা মিলাই দুইখন পেপাৰ আউট অফ 400 260 কাট অফ আছিলে জেনেৰেলৰ মেইনছত এবাৰ গম পাম এতিয়াও ৰিলিজ হোৱা নাই মানে কাট অফ মাৰ্কছটো ৰিলিজ হ'লেহে গম পাম আচ্ছা কি হয় আৰু ধৰি লওক আপুনি প্ৰিলিমছ পালে তাৰপিছত আকৌ মেইনছো পালে তাৰপিছত আহিল আপোনাৰ ভাইভা সেই ভাইভাত আপোনাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে ভাইভাত একদম অসম ৰিলেটেড সুধিছে দেই চব গোটেই অসম ৰিলেটেড আপুনিতো মৰিগাঁও ৰিলেটেড কিবা সুধিছে মৰিগাঁও ৰিলেটেড মই বৰাক ভেলীত চাকৰি কৰোঁ যে বৰাক ভেলী ৰিলেটেড মানে কৰিমগঞ্জ বৰাক ভেলী বৰাক ৰিভাৰ তাৰপিছত অসমৰ মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰতো বহুত সুধিছে আৰু কিছুমান পাৰিছোঁ মৰিগাঁৱৰে ধৰ্মগুৰুৰ লগে সুধিছে মৰিগাঁও ডিষ্ট্ৰিক্ট আমাৰ ইলাৰাম গোসাঁই আছে যে হয় তাৰ লগে সুধিছে মানে আৰু গোটেইখিনি কথা সুধিছে কুৱেশ্যনবিলাক ইংৰাজীত সোধে নে অসমীয়াত সোধে অসমীয়াত সুধিছে ইংলিছতো সুধিব পাৰে কোনোবা এজনে মানে কেইবাজনো বৰ্ড মেম্বাৰ থাকেতো কাৰোবাৰ ধৰি লওক কোনোবাই পালে মানে ধৰি লওক ইংৰাজীত লিখাত ভাল কিন্তু টকিংটো ইংৰাজীত ইমান মানে কোনো প্ৰব্লেম নাই ইংৰাজীত কুৱেশ্যন এটা সুধিলে সেই কুৱেশ্যনটোৰ উত্তৰটো অসমীয়াত দিব পাৰেনে মানে পাৰ্মিশ্যনটো লৈ ল'লেই হ'ল ইণ্টাৰভিউৱাৰক যে মই অসমীয়াত ক'ব পাৰোঁ নেকি তেনেকৈ লৈ যদি মানে মোকতো অসমীয়াত সুধিছে চ' ইংৰাজীত মই মানে কোৱা নাই সেইকাৰণে অসমীয়াত কৈছোঁ আৰু এজনে ইংৰাজীত সুধিছে তেখেতক মই ইংৰাজীত কৈছোঁ কিন্তু যদিহে ইংৰাজীত প্ৰব্লেম পায় এইটো অসমীয়াত মানে দিব পাৰিম নে নোৱাৰিম সেইটো পাৰ্মিশ্যনটো লৈ পেলাই তেখেতসকলে পাৰিব বুলিয়ে ক'ব একোৱে ইছ্যুৱে নহয় মানে কাৰণ অসমৰ আমি এইটো ইছ্যুৱে নহয় 2018 চনৰ যিটো হেৰি APSC আছিলে ন সেইটো দিছে তাৰপিছত ACS বিভাগত পালে ন LRSত পাইছোঁ লেণ্ড এণ্ড ৰেভিনিউ হয় ৰেংক কিমান হৈছে আপোনাৰ 49 হয় আকৌ দিয়া কিবা ৰেংক বঢ়াবৰ কাৰণে কিবা হেৰি আছে নেকি এবাৰ ভাবিছোঁ এনে ধৰি লওক মই আৰু এটা কথা জানিব মন গৈছে মই মানে এবাৰে চিৰিয়াছলি দিলোঁ 1 2 3 তেনেকৈ এতিয়া আপোনালোকে নিজে চুজ কৰিব পাৰেনে এই ডিপাৰ্টমেণ্টলৈ নে তেওঁলোকে দি দিয়ে একচুৱেলি এটা থাকে মানে কোনে কি ভাল পায় কিছু IPS নহয় APS সেইটো চিলেক্ট কৰিব দিয়ে ফাৰ্ষ্টতে SCS LRS কাৰ প্ৰিফাৰেঞ্চ কি এটা কৈছে APS পুলিচ চাৰ্ভিচ আসাম পুলিচ চাৰ্ভিচ তাৰপিছত SCS চিভিল চাৰ্ভিচ লেণ্ড এণ্ড ৰেভিনিউ তিনিটা তাৰপিছত ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্স থাকে টেক্সৰ থাকে আৰু আছে ফাৰ্ষ্টটো SCS খিনিক দিয়ে তাৰপিছত LRS তাৰপিছত ছেকেণ্ডত দিয়ে তাৰপিছত APS একেই তিনিওটা একচুৱেলি এইবাৰ মই জানিব বিচাৰিম মানে বহুতে মোক এইটো প্ৰশ্ন সুধিছে মানে কোচিং কৰাক লৈ এজনী ছোৱালীয়ে মোক এটা কমেণ্ট কৰি সুধিছিলে ছোৱালীজনী দুখীয়া ঘৰৰ ছোৱালী কিন্তু তাইৰ সপোন এটা দেখি আছে APSC এক্সাম দিয়া আৰু ক্ৰেক কৰিবৰ কাৰণে এটা বিৰাট ডাঙৰ সপোন দেখি আছে কিন্তু তাই ভাবি আছে মানে কোচিং নকৰিলে নহ'ব বুলি ভাবি আছে মানে আপুনি কি ক'ব বিচাৰিছে কোচিং কৰিলে নকৰিলে পোৱাৰ চান্স থাকেনে আৰু কোচিং কৰিলে কিমানখিনি সহজ হৈ যায় হয় মই নিজে কোচিং কৰা নাই কিন্তু নাই মই নিজে প্ৰিপেৰেশ্যন কৰিছোঁ কাৰণ মই থাকোঁ কৰিমগঞ্জত গুৱাহাটী গৈ মই কোচিং কৰিব নোৱাৰোঁ ঠিক আছে চ' কাৰো গাইডেঞ্চো লোৱা নাই মই ইনফেক্ট মানে গোটেইখিনি মই নিজে কৰিছোঁ আৰু কাৰণ
এভেইলেবল হয় ন ইউটিউবত কিছুমান চাওঁ ভিডিঅ' অকণমান আইডিয়া লওঁ তেনেকৈ একচুৱেলি আজিকালি অনলাইন মিডিয়ামত মানে গোটেইখিনি এভেইলেবলে হয় বস্তু ঠিক আছে কিন্তু মেইনছ এইবাৰ যিহেতু মই চিৰিয়াছলি দিম বুলি ভাবিলোঁ সেইকাৰণে দুটা কোচিং ইনষ্টিটিউটৰ পৰা ভাবিলোঁ মক টেষ্টত এনৰোল কৰোঁ ঠিক আছে কিন্তু মই গৈ এক্সাম দিব নোৱাৰিলোঁ কৰিমগঞ্জত থাকোঁ ছুটি নাপাওঁ চ' সেইটোও নহ'লে মোৰ ঠিক আছে চ' কোচিং লোৱা নাই তেনেকৈ মানে কিন্তু মক টেষ্ট যেতিয়া মই যাব নোৱাৰিলোঁ তেখেতসকলে মানে সেই কুৱেশ্যন পেপাৰকেইখন আৰু আনচাৰখিনি মোলৈ দি পঠিয়াইছিলে অলপ চালোঁ আৰু যাৰ যাৰ এই কুৱেশ্যনটো আছিল যাৰ যাৰ মাইণ্ডত এইটো কুৱেশ্যন আছিল ভালকৈ সুধি লওক কোচিং কৰিলে যে পাব তেনেকুৱা নহয় কোচিং নকৰাকেও যদি খুব হাৰ্ড ৱৰ্ক কৰা যায় ষ্টেণ্ডাৰ্ড বুক ফ'ল' কৰিব লাগিব কেইখনমান সেইকেইখন মানে একদম পূৰা পঢ়িব লাগিব আৰু যেনেকৈ মই ক'লোঁ পলিটিত আপোনাৰ লক্ষ্মীকান্তখন ডিটেইলছ পঢ়িব লাগিব আৰু তাৰ কাৰণে আন একাডেমিত কিছুমান ভিডিঅ' আছে শিকায় মানে আন একাডেমি মানে সেই ইউটিউব চেনেলটো হয় আৰু আন একাডেমিত আছামিজ এডুকেটৰ কেইজনমান আছে ভাস্কৰ জ্যোতি বুলি এজন আছে তেখেতসকলে অসমৰ ৰিলেটেড ভিডিঅ' বনায় ঠিক আছে সেইখিনি খুব হেল্প কৰিছে মানে মোক আৰু মই ভাবোঁ নেক্সট এক্সপিৰিয়েঞ্চখিনিকো হেল্প কৰিব সেইকাৰণে মই কৈ দিছোঁ লক্ষ্মীকান্তখন লোৱা কিছুমান অনলাইনত ইউটিউবতো আছে ক্লাছ কৰা সেইবিলাক অনলাইন ক্লাছবিলাক আপুনি কোচিঙত গৈ ক্লাছ কৰিব দৰকাৰ নাই মোৰ মতে দেই টকা পইচা খৰচ সময় আছে সামৰ্থ্য আছে যাব পাৰে ন' ডাউট ভালেই তেখেতসকলে গাইডেঞ্চ দিব নোৱাৰিলে কোনো মানে কথা নাই এইটো বাধা নাই আৰু মই নিজেও কৰা নাই নাই কাৰণ ক্লাছবিলাক ধুনীয়া ধুনীয়া ক্লাছ পোৱা যায় ইউটিউবত বা আন একাডেমি বা ষ্টাডি আইকিউত চ' সেই ক্লাছবিলাক ফ'ল' কৰিলে হৈ যায় ধুনীয়াকৈ আৰু এটা কথা একদম শ্বৰ্টকাটত কৰিব বিচাৰিছোঁ মানে ধৰি লওক এই পৰীক্ষাটোত ক্ৰেক কৰাৰ আগত কেনেকুৱা টেকনিক ব্যৱহাৰ কৰিছিল ধৰি লওক সকলোৰে এটা ৰণকৌশল থাকেনে কিবা এটা মানে সফল হ'বৰ কাৰণে কিবা নহয় কিবা এটা ক'ৰবাত মানে টেকনিক কিছুমান বনাই লয় আপোনাৰ কেনেকুৱা টেকনিক আছিলে প্ৰিলিমছৰ কাৰণে খুব মই মক টেষ্ট কৰিছিলোঁ ঠিক আছে MCQ বিলাক কৰোঁ জিকে চিৰিজ জিকে দুনিয়া এনেকুৱা বহুত আছে জিকে টুডে তাৰপিছত ষ্টাডি বেডা এনেকুৱা বহুত মানে অনলাইনত আছে গুগলত চাৰ্চ কৰিলে পাবা সেইবিলাকৰ পৰা মক টেষ্ট কৰোঁ ফ্ৰী টাইমত মানে য'তেই যাওঁ আৰু কৰি থাকোঁ মক টেষ্ট হৈ যায় তাৰপিছত এনেকুৱা নহয় যে তুমি পঢ়িব নালাগিব ষ্টেণ্ডাৰ্ড টেক্সট বুককেইখন পঢ়া মক টেষ্ট কৰা প্ৰিলিমছ ক্লিয়াৰ হ'ব আৰু মেইনছৰ কাৰণে চবেই কয় আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব লাগে ঠিক আছে চ' মই অকল লেজি হয় দেই মই এইবিলাক আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰা নাই মই খালি টেক্সট বুক পঢ়িছোঁ আৰু এটা টেকনিক ইউজ কৰিলোঁ যিমানটা কুৱেশ্যন আহে সেইটো মই কিমান এটা কুৱেশ্যনত কিমান টাইম দিম ছাপ'জ 10টা এখন কুৱেশ্যন পেপাৰখনত টোটেল বহুত লেণ্ডি কুৱেশ্যন পেপাৰ লিখি শেষ কৰিব নোৱাৰি মানে আপুনি যদি ভাবে খুব ভালকৈ লিখিম নোৱাৰে ঠিক আছে টোটেল 3 আৱাৰ্ছ থাকে নে 3 আৱাৰ্ছত বহুত লেণ্ডি কুৱেশ্যন পেপাৰ কেইটামান দিয়ে থাকে তোমাৰ মাৰ্কছ ৱাইজ থাকে বহুত থাকে 2 মাৰ্কছৰে 30টা আহে 30টা তেনেকুৱা মানে বহুত কুৱেশ্যন হয় বহুত ফাষ্ট হ'ব লাগিব চ' আনচাৰ ৰাইটিং যেনেকৈ ভাবি যোৱা যায় তেনেকৈ এক্সাম হলত গৈ লিখিব নোৱাৰি ঠিক আছে সেইকাৰণে মই সময় মানে ভাগ কৰি লৈছিলোঁ এটা কুৱেশ্যনত মই ইমান সময় দিম ঠিক আছে সেই সময়খিনিত এক ছেকেণ্ডো বেছি নিদিওঁ মানে সেই কুৱেশ্যনটোত আৰু লাষ্টত 15 মিনিট মই বেছিকৈ ৰাখোঁ যদি এটা কুৱেশ্যনত কিবা ৰৈ যায় পইণ্ট তেতিয়া মই এড কৰোঁ লাষ্টৰ 15 মিনিটত সেইটো টেকনিকহে মই ইউজ কৰিছিলোঁ আৰু মানে সেই মানে খুব স্পীড হ'ব লাগিব এইটো হয় সেইকাৰণে একচুৱেলি প্ৰেক্টিচ কৰে আনচাৰ ৰাইটিংটো এনেকৈ ৰাইটিং প্ৰেক্টিচ কৰা নাই লিখি থাকোঁ কিন্তু মই সেই টাইম ডিভাইড কৰি লৈছিলোঁ গোটেইখিনি প্ৰেক্টিচটো লাগিবই আৰু এটা কথা সুধোঁ মই মানে শুনা পাইছোঁ আৰু মানে APSCত একদম খুব কিছুমানে কয় আৰু খুব লিখিব লাগে পেজ ভৰাই ভৰাই লিখিব লাগে মানে সেইটো কিমান দূৰলৈকে সত্য সেইটো ডিপেণ্ড কৰে একচুৱেলি তুমি কিমান ফাষ্ট হয় পেজ ভৰাই লিখিব গ'লে টাইমটোও চাব লাগিব তুমি যদি 5টা কুৱেশ্যন আনচাৰ কৰি 5টা এৰি থৈ আহা ডাইৰেক্ট ফেইল নহয় জানো সেইকাৰণে চেষ্টা কৰিব লাগে 100% এটেম্প্ট যিমানে নিলিখা তুমি মই 100% কৰি আহিমেই ঠিক আছে ইংলিছ গোটেইকেইখন পেপাৰতে যদি 100% এটেম্প্ট কৰা তেতিয়া মাৰ্কছ ভাল উঠিব কিন্তু যদি তুমি 20 নম্বৰীয়া এটা এৰি থৈ আহা বাকীকেইটা যিমান ভালকৈ নিলিখা নোৱাৰিবা মানে কভাৰ কৰিবলৈ মানে মা দেউতাৰ এনকাৰেজমেণ্ট পাইছোঁ তাৰ বাহিৰে আৰু মই মানে অকলেই চব আৰু অকলে কৰোঁ হয়
বেলেগ মই ইমান ছাপোৰ্ট বিচাৰি নাথাকোঁ মানে আত্মনিৰ্ভৰ আত্মনিৰ্ভৰ নিউ এছপাইৰিং কেণ্ডিডেট যিসকলে মানে সপোন পুহি ৰাখিছে এচিএছ অফিচাৰ হোৱা বা এক্সামটো এটেণ্ড কৰা বা এক্সামত ক্ৰেক কৰা তেওঁলোকক কি ক'ব বিচাৰিব আপুনি অ'কে একচুৱেলি যেতিয়া এনেকুৱা ধৰণৰ এক্সাম দিব যোৱা যায় বহুত নিগেটিভ কমেণ্টছ কিছুমান আহিব ফেচ কৰিব লাগিব এইবিলাক কৰাপশ্যন হয় এই নোৱাৰো কৰাপটেড হয় হয় আকৌ কিছুমানে ক'ব এই ইমান টান নোৱাৰিবি তেনেকুৱা মানে তোমাক মানে ডিছকাৰেজ কৰিব বহুতে ঠিক আছে সেই নিগেটিভ এনাৰ্জিৰ পৰা আঁতৰি আহিব লাগে ফাৰ্ষ্ট থিং নিগেটিভ এনাৰ্জি যদি আছে তোমাৰ ফ্ৰেণ্ড চাৰ্কল বা ঘৰতে ফেমিলিতে আঁতৰি থাকা তেওঁলোকৰ পৰা একাগ্ৰচিত্তে মানে প্ৰিপাৰেশ্যন কৰা ঠিক আছে তেতিয়াহে যিকোনো ক্ষেত্ৰতে বহুতে আপোনাৰ মানে কনফিডেন্টটো 20-30% লুজ হৈ যায় বহুত কোনোবাই ক'ব বয়স বেছি বহুত ধৰণৰ এনেকুৱা নিগেটিভ বহুত কমেণ্ট পাব ছ'চাইটিৰ পৰা চবৰ পৰা আঁতৰি আহি নিজে মানে পুৰা ফ'কাছ কৰি আগবাঢ়ি যাব লাগে সেইটোৱে আৰু আহিব লাগে চোকা চোকা ষ্টুডেণ্টছবিলাক অসমখন উন্নতি হ'ব তেতিয়াহে নহয় জানো কাৰণ প্ৰশাসনিক ক্ষেত্ৰখনত আহিব লাগে ভাল ভাল মানুহবিলাক নহয় জানো এটা জেনেৰেশ্যন এটা আছিলে না নিউ জেনেৰেশ্যনটো আগবাঢ়ি আহিব লাগে শুনিছিল তাৰমানে এপিএসসি কেলেংকাৰী বহুত লাগিছিল বহুত লোকে চাকৰি দিলে ৰাকেশ পাল নে কি আছিলে নেকি না হয় হয় তেতিয়া শুনিছিলোঁ কিন্তু এতিয়া প্ৰায় কমপ্লিটলি মানে সেইটো নাইকিয়া হৈ মই ছেকেণ্ড টাইম পাইছোঁ এপিএসসিত আগৰটো হায়াৰ ছেকেণ্ডেৰী এপিএসসি কোনো কৰাপশ্যন নাই তাতে এবাৰো নাই লাষ্ট 4-5 বছৰ মানৰ পৰা নাই 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 একদম নাই গতিকে এতিয়া মানে বাৰ্ডেন যথেষ্ট কমি গৈছে পঢ়িলেই হ'ল ভাল টেলেণ্টেড থাকিও টকা পইচা দিব নোৱাৰাৰ কাৰণে নাপায় এতিয়া মানে বাটটো বহুত মুকলি একদম যাৰ ইচ্ছা আছে মুকলি বাট কিতাপ লোৱা পঢ়া পাছ কৰা মই আপোনাক আৰু এটা প্ৰশ্ন সুধিম মোৰ মাইণ্ডত আহিছে মানে বহুতে বহুত ধৰণে মানে ভাবি যায় কোনোবা এটা ফিল্ডত গ'লে যে মই যাম এনেকুৱাকৈ কামখিনি কৰিম আপোনাৰ মাইণ্ডত এনেকুৱা কিবা এইম আছেনে যে আপুনি চকীখন লোৱাৰ পিছত কিবা আপোনাৰ নিজাববীয়াকৈ কিবা তেনেকুৱা নিশ্চয় আছে পৰিকল্পনা হাতত সেইকাৰণে আহিছোঁ এই লাইনটোত মই খুব চিনচিয়াৰলি আৰু অনেষ্টলি কাম কৰিম বুলি আহিছোঁ আৰু মই অকলে ইমান এটা চেঞ্জ আনিব নোৱাৰোঁ মানে চবেই মিলি কৰিব লাগিব কামটো মই মোৰ ক্ষেত্ৰত মই যিখিনি পাৰোঁ কৰিম আৰু সকলো তেনেকৈ যদি আহে তেতিয়া এখন নিকা অসম এখন গঢ়ি উঠিব বুলি ভাবোঁ আৰু ইন ফিউচাৰ দেই আমি সাৰ্কুল অফিস বা তেনেকুৱা মাটি লেণ্ড লাহে লাহে ঠিক হ'ব সকলো একদম মানে ধৰি লওক টেবুলে টকা পইচা নিদিলে কামেই নহয় ধৰি লওক কাম এটা আপুনি গৈছে বাৰে বাৰে গৈ আছে নাই নহয় যদি টেবুলৰ তলত যদি 100 টকা 200 টকা 500 টকা তেনেকৈ সোমাই দিয়া যায় 1000 টকা তেতিয়া কামটো সেইবিলাকে চেঞ্জ হোৱাটো বিচাৰোঁ অলপ ধৰি লওক এতিয়া ধৰি লওক আপুনিতো গোটেই অফিচটো মেইন হেড হ'ব সেইটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা থাকিব ষ্ট্ৰিক্টনেছটো কেনেকুৱা থাকিব সেই মই যিমান দূৰ পাৰোঁ কৰিম আৰু ছিষ্টেমটোৰ ভিতৰত সোমাই কৰিব লাগিবতো কামখিনি যিমান দূৰ পাৰোঁ মই অনেষ্টলি চিনচিয়াৰলি কৰিম কামখিনি আৰু সকলোৱে যেন মোৰ বেটছৰ আগবাঢ়ি আহে সেইটো আশা কৰিম আৰু সকলোৱে আপোনালোকে এতিয়া যিমানখিনি পাইছে গোটেইসকলে যদি লাগে তেতিয়াতো যথেষ্ট এখন মানে নিকা অসম এখন লাহে লাহে নিশ্চয় হ'ব কাৰণ কৰাপশ্যন ফ্ৰী হৈ এতিয়া হৈছে এপইণ্টমেণ্টবিলাক মাফিয়া টাইপ হৈ গৈছে অক্টোপাছৰ দৰে শুহি মানে কিছুমান মানুহ এনেকুৱা আছে গৈ পেলাই নিজে জোৰ জবস্তি দিয়ে মোক যেটো কাম 1.5 মাহত হোৱা কথা সেইটো এসপ্তাহতে লাগিব কৰিব তেতিয়া কিছুমানে পইচা দি দিয়ে তেতিয়া সেইটো আমাৰ নিজৰ মানুহখিনিয়ে নষ্ট কৰি আছে পিছত যেতিয়া অলপ দুখীয়া মানুহখিনি যায় বা এভাৰেজ মানুহখিনি যায় তেওঁলোকেতো নিদিব পেলাই থৈ দিব কামটো এই তেনেকৈ বাটটো অলপ দীঘলীয়া হৈ গৈছে আশা কৰিছোঁ আপুনি নিকা ঘূৰিব বুলি নিশ্চয় পাইছে আহিছে নতুন বহুত কেণ্ডিডেট আহিছে নতুন য়াং জেনেৰেশ্যন আহিছে নিশ্চয় ঠিক হ'ব এতিয়া আমি বহুত কথা পাতিলোঁ এইটো ক্ষেত্ৰত এতিয়া জানিব বিচাৰিম আপুনি অকল এই পঢ়া ক্ষেত্ৰতে ব্যস্ত নে বাকী ধৰি লওক চিনেমা গান চান এইবিলাক কিবা শুনে নে খেল ধেমালি একচুৱেলি চাওঁ মই মুভি চুভি চাওঁ যেতিয়া টাইম পাওঁ কিন্তু সেয়াই আৰু পঢ়াটোত এপিএছচি প্ৰিপেৰেশ্যন কৰিলে অলপ আঁতৰি অহা যায় এইবিলাকৰ পৰা এতিয়া চাম আপুনি মানে ধৰি লওক গান যে শুনে কাৰ গান বেছি শুনে কোন ছিংগাৰ পাৰ্টিকুলাৰ তেনেকুৱা ছিংগাৰ আছেনে পাৰ্টিকুলাৰ তেনেকৈ পাপনৰ গান শুনো অংগৰাগ পাপন মহন্ত হয় ধুনীয়া লাগে বহুত ধন্যবাদ আজি সময় দিলে আৰু যিসকল এছপাইৰিং কেণ্ডিডেট আছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছিলোঁ তেওঁলোককো বহুত উৎসাহিত কৰিলে
আশা ৰাখিছোঁ তেওঁলোকেও আপোনাৰ দৰে আসনখন পাওক, আগবাঢ়ি আহক চব, ময়ো আশা কৰিছোঁ এইটো। মুক্ত অসম এখন গঢ়িবৰ কাৰণে সকলোৱে চেষ্টা কৰক। আৰু বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছিল ইয়াৰ আগৰ ভিডিঅ'ত, আৰু এইটো ভিডিঅ'ত দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু শেষত আপোনাক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এইফালে ইলা বাৰ ভণ্টি, ইভা বা টুইনছ হয় দুয়োগৰাকী। কেনেকুৱা অনুভৱ হৈছে? আপোনাৰ বাইদেৱে পাইছে, কেনেকুৱা লাগিছে আপোনাৰ? মইতো বিৰাটেই সুখী। বিৰাটেই সুখী। আমাৰ ঘৰখনৰ লগতে মানে ময়ো বহুত সুখী হয়। ময়ো বিচাৰি আছিলো তাই মানে যাতে চাকচেছ হওক। দেখিছো সৰুৰ পৰা মানে দেখি আহিছো ন, বহুত পিএইচডি কৰিছে। পিএইচডি লগত মানে এমফিলতো চিট পাইছিলে, তাৰপিছতে তাৰ পিছে পিএইচডিত চিট পোৱাৰ কাৰণে পিএইচডি কৰিলে। তাৰপিছত মানে সেয়াই আৰু তাই আশা কৰি আছিলে ন, মানে কিবা মানে ভৱিষ্যতলৈ কিবা এটা এনেকুৱা মানে এপিএছচি এক্সামত ক্লিয়াৰ কৰিম বুলি মানে তাই বহুত মনত এটা আশা পুহি আছিল। আৰু এতিয়া মানে পাইছে, সেইকাৰণে ভালে লাগিছে। আৰু যিমান কষ্ট কৰিছে সেই হিচাপে ফলটো পাইছে, আৰু সেইকাৰণে ভাল লাগিছে। আৰু নয়ন, এয়া আমাৰ বন্ধু নয়ন। নয়ন, কি ক'বা? এতিয়া মই আপোনালোকক ইভা বাৰ মাক আৰু দেউতাকক চিনাকি কৰাই দিব বিচাৰিম। খুৰী ভালনে? খুৰা, কি খবৰ? আপোনাৰ ছোৱালীজনীয়ে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলে, মৰিগাঁও, অসমৰ মৰিগাঁও এটা ইমান ডাঙৰ গৌৰৱ কঢ়িয়াই লৈ আহিছে। আপোনালোকৰ ঘৰখনকো মানে গৌৰৱ কঢ়িয়াই লৈ আহিছে ঘৰলৈ। আপুনি কি ক'ব বিচাৰিব? কেনেকুৱা অনুভৱ কৰিছে? কৰাটোতো ভাল লাগেই, হয়, কিন্তু ইয়াৰ পিছৰ পৰ্যায়ৰ কৰ্মবিলাক যদি ভাল হয় তেতিয়া আৰু ভাল লাগিব। ইভা বা শুনিছেনে? পিছৰ পৰ্যায়ৰ কামখিনি আপোনাক ভালকৈ কৰিব দিছে। খুৰী, কি ক'ব? মই বহুত সুখী। হয়, তাই বহুত কষ্ট কৰিছে, তাইৰ সপোনো আছিল, তাৰ কাৰণে মই বহুত সুখী। পাছত আৰু ভাল লাগিব যদি সৎ কাম কৰি পেলাই সৎ হিচাপে, মানে সেইখিনিহে আচল আনন্দৰ কথা। মানে আদৰ্শটো লয় বা সকলোৱে আদৰ্শটো লৈ কৰিলে সকলোৱে ভাল হওক, আগুৱাই যাওক, ভয় খাব নালাগে, কষ্ট কৰিলে তাৰ ফলটো ভালেই পাব। হয়, ধন্যবাদ থাকিলে।